তেনেকুৱা চেষ্টা এতিয়াৰ কথা নাই, এইটো আজি বহু বছৰৰ পৰা অহৰহ তেনেকৈ চলি আছে আৰু বড়ো অবড়ো মাজত এটা বিভাজন আনিবৰ চেষ্টা কৰিছে। আৰু এই চুক্তি স্বাক্ষৰৰ কিছু আগলৈকে অসমৰ বিশেষকৈ আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকো সমালোচনা কৰিছিল যে তেওঁলোকে ভাৰত চৰকাৰৰ পৰা বুজন পৰিমাণৰ টকা ল'লে নেকি, সেইকাৰণে একো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই, প্ৰতিবাদ কৰা নাই, তেনেকৈ এটা সমালোচনা হৈছিল। আৰু মানুহবিলাকৰ মাজত এটা অপপ্ৰচাৰ চলাইছিল যে এই চুক্তি হ'লে বড়োলেণ্ডত থকা যিখিনি অনাবড়ো লোক তেওঁলোকৰ ওপৰত হেৰাছমেণ্ট হ'ব, তেওঁলোকৰ ভূমি কাঢ়ি লোৱা হ'ব, তেওঁলোকক তাৰ পৰা উঠাই দিয়া হ'ব, তেনেকৈ এটা অপপ্ৰচাৰ চলাইছিল। কিন্তু আজি চুক্তি স্বাক্ষৰিত হৈ যোৱাৰ পিছত প্ৰত্যক্ষভাৱে চবেই দেখিছে আচলতে চুক্তিত কি আছে। আৰু এই চুক্তিৰ জৰিয়তে বিশেষকৈ আমি যিখিনি পাইছোঁ সেই গোটেইখিনি সা সুবিধা, গোটেইখিনি অধিকাৰ অকল বড়োসকলৰ কাৰণে নাই, ইয়াত বিভিন্ন জাতি জনগোষ্ঠী যিসকলে একেলগে বহু বছৰৰ পৰা ধৰি বসবাস কৰি আছে, তেওঁলোকৰ সকলোৱে উপভোগ কৰিব পাৰিব। কাৰণ 2003 চনৰ যি BTC চুক্তি, বিশেষকৈ ভূমি সংক্ৰান্তত তাত স্পষ্টকৈ লিখা আছে যে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিখিনি নন ট্ৰাইবেল মানুহ BTC অঞ্চলত বসবাস কৰিছে তেওঁলোকৰ ভূমি অধিকাৰ থাকিব। আৰু সেই অধিকাৰ এতিয়াও আছে, কাৰণ এই চুক্তিত ভূমি সম্পৰ্কে নতুনকৈ একো সংযোজন হোৱা নাই। 2003 চনৰ যি চুক্তি যিখিনি আছে সেইখিনিয়ে, সেইকাৰণে কাৰোবাক উঠাই পঠাব, কাৰোবাক খেতি পঠাব তেনেকুৱা প্ৰশ্ন নাহে। আনকি এই চুক্তিৰ জৰিয়তে আমি যিখিনি পাইছোঁ এই গোটেই সুবিধাখিনি আটাই জাতি জনগোষ্ঠীৰে তেওঁলোকে উপভোগ কৰি পাৰিব। আমি ভাষিক অসমীয়া জনগোষ্ঠীৰ কাৰণে ডক্টৰ ভূপেন হাজৰিকাৰ নামত এটা সাংস্কৃতিক প্ৰকল্প প্ৰতিষ্ঠা কৰাৰ এই চুক্তিত পাইছোঁ। আদিবাসীসকলৰ কাৰণে বিৰচা মুণ্ডাৰ নামত এটা সংস্কৃতি প্ৰকল্প আনাৰ এটা এই চুক্তিৰ জৰিয়তে পাইছোঁ। গোৰ্খাসকলৰ কাৰণে গোৰ্খা ভৱন, তাৰপিছত কোচ ৰাজবংশীসকলৰ কাৰণে বীৰ চিলাৰে নামত এটা ষ্টাডি কেন্দ্ৰ হ'ব। তাৰপিছত বঙালী ভাষী ভাইসকলৰ কাৰণে বিবেকানন্দ ইউথ কেন্দ্ৰ তেনেকুৱা স্থাপন কৰা হ'ব। গোটেই জাতি জনগোষ্ঠীৰ কাৰণে তেনেকুৱা সুবিধাখিনি আছে। আৰু বাকী অন্যান্য যি আন্তঃগাঁথনি উন্নয়নৰ গোটেইখিনিতো আটাই জাতি জনগোষ্ঠী উপভোগ কৰিব পাৰে। সেইকাৰণে বড়ো বুলি মাত্ৰ দুটা দফা আছে, আৰু সেইটো হ'ল বড়ো ভাষাটো অসমৰ ৰাজ্যিক সহযোগী ভাষা হ'ব, আৰু আনটো হ'ল যে বড়ো ভাষাৰ শিক্ষা, বড়ো মাধ্যমৰ শিক্ষা ডিপাৰ্টমেণ্টটো সঞ্চালন কৰিবৰ কাৰণে ছেপাৰেটকৈ হাগ্ৰামা মহিলাৰে কৈ আছে যে BTR চুক্তি ভুল হৈছে, কি ক'ব? এইটো তেখেতৰ কথা, কিন্তু আজিলৈকে অসমৰ বুদ্ধিজীৱীসকলে, অসমৰ ৰাজনীতিবিদসকলে, অসমৰ শিক্ষিত চামে আৰু বড়োলেণ্ডৰ বাহিৰৰ ভিতৰত আটাইখিনিয়ে আজিলৈকে এই BTR চুক্তিৰ ভুল কোনেও কোৱা নাই। তেওঁতো এগৰাকী চুক্তি স্বাক্ষৰকাৰী আছিলে। তেওঁ স্বাক্ষৰকাৰী মানে সাক্ষ্য হিচাপে তেওঁ আছে। এতিয়া সাক্ষী হিচাপে থাকোঁতে যে চুক্তিৰ দফাখিনি অধ্যয়ন কৰিছিল নে নাই, আৰু নকৰাকৈ যদি চহী কৰিছে তেতিয়াহ'লে তেওঁৰহে ভুল, দুখটো তেওঁৰ। তেওঁ কালি কৈছে যে আমাক চুক্তি দেখাব লাগিছিল কি আছে, আমি নাজানো, চুক্তি কৰি পেলালে, এইটো ভুল চুক্তি কৰিলে। এইটো নজনাকৈ স্বাক্ষৰ কৰাটো তেওঁৰহে ভুল। এইটো আমি স্বাক্ষৰকাৰীসকলৰ বা চৰকাৰৰ ভুল নহয়। তেওঁ যে অধ্যয়ন নকৰাকৈ চহী দিলে, কিয় দিলে? তো কোনোবাই যদি ফাঁচি অৰ্ডাৰ দি পেলাই তেওঁক নোচোৱাকৈ চহী কৰিব দিলে কৰিলেহেঁতেন নেকি? পৰিষদীয় যি নিৰ্বাচন অনুষ্ঠিত হ'ব, আচলতে তাতে তেওঁ 30খন আসন লাভ কৰি আচলতে সংখ্যাগৰিষ্ঠতা তেওঁ পাম বুলি এটা আশা কৰিছে। সেইটো তেখেতৰ বক্তব্য, সেইটো ৰাইজেহে ক'ব তেওঁ পাবনে নাপাব। আৰু এটা কথা ক'ব বিচাৰিছোঁ, পৃথক বড়ো ৰাজ্যৰ আশাবাদ দি আচলতে যে এপছুৱে এতিয়া ৰাজনীতিৰ বতাহত মানে দুটুৰি পুটুৰি হোৱা বুলি হাগ্ৰামা মহিলাই উল্লেখ কৰিছে, কি ক'ব? 2000 প্ৰথম যিটো বড়ো চুক্তি আছিল সেইটো 1993 চনত। সেই চুক্তিটো কিন্তু আপচুৱে কৰিছিল, অন্য সংগঠনে কৰা নাছিল। চুক্তি কৰিছিল মাত্ৰ BSC, অসম কি কয়, অসম ষ্টেট এক্ট, ৰাজ্যিক এক্ট মতে আইন মতে সেই চুক্তি হৈছিলে, BSC দিছিল। দ্বিতীয়টো বড়োলেণ্ডৰ সপোন আপচুৰ মনৰ পৰা আঁতৰি যোৱা নাছিল, তেওঁলোকে আন্দোলন কৰিলে। 2003 চনত যি চুক্তি হ'ল তাত চহী যদিও হাগ্ৰামা গোটেই এই চুক্তিৰ গোটেইখিনি দফা গোটেইখিনি আদায় কৰাৰ ক্ষেত্ৰত আপচুৰ আঁৰত আছিল, মাত্ৰ চুক্তি তেওঁলোকে স্বাক্ষৰ কৰা নাই। কিন্তু
2003 চনৰ চুক্তি যিখিনি পালে তাত বহুতো অভাৱ বহুতো সমস্যা থাকি যোৱাটো অনুভৱ কৰি অলবৰচুঞ্চি ইউনিয়নে আকৌ 2010 চনৰ পৰা আকৌ আন্দোলন আৰম্ভ কৰিছে আজিৰ চুক্তি হৈছে বিটিআৰ চুক্তি এই চুক্তিত আপচু প্ৰত্যক্ষভাৱে জড়িত আছে আৰু এনডিবিৰ 4টা গোট নেতাসকল আছে আৰু এই বিটিআৰ চুক্তিৰ জৰিয়তে আমি যিখিনি অধিকাৰ পাইছোঁ সেইখিনি আমি যথেষ্ট আশাবাদী যথেষ্ট সন্তুষ্ট এনেই এটা জনগোষ্ঠীৰ বা এটা অঞ্চলত সমস্যা সদায় নতুন নতুন দেখা দিয়ে একেবাৰে পাৰ্মানেণ্টকৈ সমস্যা সমাধান নহয় এটাৰ পিছত আনটো এটা সমস্যা দেখা দিব তেনেকুৱা সমস্যা দেখা দিলে আপচুৱে নিশ্চয় বহি নাথাকিব কাৰণ তেওঁলোক সংগ্ৰামী সমাজৰ কাৰণে জাতিৰ কাৰণে অঞ্চলৰ কাৰণে তেওঁলোকে সদায় কাম কৰি আহিছে আৰু কাম কৰি যাব এইবাৰ বড়োভূমিত হাগ্ৰামা মহিলাৰ BPF উৎখাত হ'ব নেকি কি কয় ৰাইজৰ যিখিনি উৎসাহ যিখিনি উদ্দীপনা ৰাইজৰ যিখিনি ক্ষোভ তেওঁলোকৰ প্ৰতি কাৰণ যোৱা 17টা বছৰ তেওঁৰ অকল অপশাসন লুণ্ঠনৰ বাদে একো শাসন কৰা নাই আৰু সেইবোৰ দেখি ৰাইজ খুব অসন্তুষ্ট ওপৰত সেইকাৰণে আমি ভাবোঁ এইবাৰ ৰাইজে তেওঁক গাদীৰ পৰা বকৰাই দিব শংকিত হৈছে হাগ্ৰামা মহিলা শংকিত হৈছিল এই চুক্তিৰ দ্বাৰা শংকিত হ'বই কাৰণ তেওঁ যিখিনি কৰিব পৰা নাছিল যোৱা 17টা বছৰ আমি একেদিনে একেটা চুক্তিৰ জৰিয়তে গোটেইখিনি কৰিছোঁ তেওঁ আৰু এটা কথা উল্লেখ কৰিছে আচলতে প্ৰমোদ বড়ো ৰাজনীতিলৈ আহিলে তেওঁ মিছা কথা ক'ব আচলতে প্ৰমোদ বড়ো ৰাজনীতিলৈ যি অহাৰ যি কুচকাৱাজ আৰম্ভ হৈছে আচলতে এই ক্ষেত্ৰত হাগ্ৰামা মহিলাই আচলতে শংকিত হৈছে হাগ্ৰামা মহিলাৰে কেতিয়া মিছা কথা নকৈছিল সেই প্ৰশ্নটোকে আপোনালোকে সোধক কেতিয়া মিছা কথা নকৈছিল কেতিয়া সঁচা কথা কৈছিল হাগ্ৰামা মহিলাৰে যে লোকক যে ক'ব কৈছে যে মিছা কথা ক'ব তেওঁ কেতিয়া সঁচা কথা কৈছিল তাৰে উত্তৰ আপোনালোকে বিচাৰক তেওঁৰ পৰা